আদিম যুগতে শ বছৰ আগত যেতিয়া মানুহ কৃষি উৎপাদন কৰিব নাজানিছিল হাবিত বসবাস কৰিছিল তেতিয়া জন্তু মাৰি আহি তাৰ ছালখন সোণৰ নিচিনা কাঠৰ ওপৰত দলিয়াই থৈ দিছিল কিবা কাৰণত কিবা শিলগুটি এটা দলি মাৰিলে ল'ৰা ছোৱালীয়ে ধুম কৰি উঠিলে বা ফোফোলা গছ এজোপা এটুকুৰা পিচ এটা দুফালে দুটুকুৰা তেওঁলোকে বান্ধি ল'লে বান্ধি লোৱা ধুম ধুম বজাই পিনি তেওঁলোকে নৃত্য কৰিছে